বিষয়টো এনেকুৱা আছিল আচলতে আমাৰ মথনগুৰি সমষ্টিৰ লৈ আমাৰ কিছুমান কাৰ্যকৰ্তাই এটা নতুনকৈ মণ্ডল গঠন কৰাৰ চেষ্টা কৰিছিলে যে নতুন মণ্ডল গঠন কৰিব পাৰোঁ নেকি মথনগুৰিৰ ভিত্তিত। তেতিয়া আমি কৈছিলোঁ যে যদি হয় সম্ভৱ কৰিব পাৰে, এটা আমাৰ বিষয় নহয়, এইটো ওপৰমহলে চাব। তো তেনেকুৱা ধৰণৰ কথাটো আলোচনা হৈছিল, কিছুমানে হয়তো লিখিছিলে এপ্লিকেশ্যন। তাৰ ভিত্তিত আমাৰ হাউলি মৌজাৰ পৰাভৰাল আৰু খাটালাপাৰা গাঁৱৰ ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পেলাই তাৰে বিজেপিৰ কাৰ্যকৰ্তাসকলক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিলে যে এইটো হ'ব নালাগে, আমি মানি নলওঁ। বিজেপিৰ কাৰ্যকৰ্তাসকলক খুব অশান্তি দি আছিলে, শাৰীৰিকভাৱে শাৰীৰিকভাৱে দিয়া নাই, মানসিকভাৱে খুব অশান্তি কৰি আছিলে। তো বিজেপিৰ কাৰ্যকৰ্তাৰ সেই সমস্যা দেখা পাই আমাৰ জিলা সভাপতিয়ে আমাক নিৰ্দেশ দিলে যে ইয়াৰে বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আৰু মই হিচাপে মোকো ক'লে দুখন গাঁৱত আপোনালোকে এবাৰ যাওক, যাই পেলাই চাই লওক। তো সেই হিচাপে আজি পৰাভৰাল গাঁৱত গৈছিলোঁ, আবেলি ৰাইজৰ লগত বহিলোঁ। ৰাইজে বিষয়টো বুজি পালে, পৰাভৰাল গাঁৱৰ ৰাইজে খুব শান্তিপূৰ্ণভাৱে আলোচনা কৰি আমি কথাটো ঠিক ঠাক কৰিলোঁ, এটা মিউচুৱেল হ'ল, বুজি পালে। তাৰপিছত আমি খাটালাপাৰা গাঁৱত আহিলোঁ। তাৰপিছত তো খাটালাপাৰা গাঁৱত প্ৰথমতে ঠিকে থাকে আৰু চলি আছিল কথাবোৰ, যে আমাৰ দলৰ কাৰণে হয়তো মণ্ডল গঠন কৰিব পৰা কথাটো আহিছিল। মণ্ডল হোৱাটো সম্ভৱ নহয়, দলে দিলে হ'ব পাৰে, দলীয় কথা। ইয়াত গাঁও কৰ্তন হোৱা নোহোৱা বিষয়টো নহয়। তেওঁলোকে কৈছে নহয় আমাৰ মণ্ডল কমিটি হ'লে গাঁও কৰ্তন নহ'ব, কিছুমান ৰাইজে কৈ আছে। আৰু সেই আজিৰ যিটো সভা আছিলে খাটালাপাৰাত, তাৰ সভাপতি আছিলে চৰকাৰী গাঁওবুঢ়া তেখেত দয়াল দাস। তেখেতক আমি দেখিছোঁ, তেখেত সভাপতি হিচাপে আছিলে। আমাৰ বিশ্বাস আছিল চৰকাৰী গাঁওবুঢ়া এজনে চব কিছু এটা নিউট্ৰেলভাৱে লৈ যাব, যিহেতু বিষয়টো বেচলেছ বিষয়, গাঁও কৰ্তন হোৱা নোহোৱা আমাৰ কথাই নহয়। এইটো উচ্চস্তৰীয় কমিটি আছে, আলোচনা চলি আছে। তথাপি গাঁৱৰ ৰাইজ কিছুমানে ভালকৈ বুজিলে, কথাখিনি ক'লে, কিন্তু কিছুমানে উত্ৰাৱল হৈ পেলাই শেষৰ ফালে মিটিং শেষ হ'ব আৰু ভালে আছিল, উত্ৰাৱল হৈ পেলাই বিজেপিৰ বিৰুদ্ধে বহুত কথা ক'লে, বিজেপি নেতৃবৃন্দৰ বিৰুদ্ধে বহুত ধৰণৰ বেয়া মন্তব্য দিলে। তেতিয়া পৰিৱেশ খুব বেয়াৰ ফালে যোৱা দেখাই ৰাতি হ'ল। মোক বহুতে ক'লে আপুনি গুচি যাওক। মই গুচি আহিব ধৰোঁতে গাড়ীত শিল মাৰিছে আৰু আমাৰ মণ্ডল সভাপতি দীপক দাসক শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে। আমাৰ OBC মৰ্চাৰ সভাপতি পুলজিত পাটোৱাৰীকো মাৰধৰ কৰিলে আৰু আমাৰ কাৰ্যকৰ্তাসকলক খুব বেয়াকৈ অশালীন ব্যৱহাৰ কৰিছে। তো এইটো খুব দুখৰ বিষয়। আমি যিখন গাঁৱৰ কাৰণে চিন্তা কৰি আছোঁ, আমি দেখিছোঁ যে সমগ্ৰ ৰাইজ আমাৰ বিৰোধী কৰা নাই। তাৰে একাংশ কিছু উত্ৰাৱল যুৱক, তাতে এজন দীপুল দাস নামৰ এজন যুৱক আছিল, তেখেত মষ্ট প্ৰবলি শিক্ষক হয়, তেখেতে খুব উচিতনি দি পেলাই এই ঘটনাটো কৰিছে। আৰু কিছু যুৱক আছিলে, তো তাতে বিৰোধী বা বিজেপি বিৰোধী কিছু যুৱক বা কিছু লোক আছিলে। এইটো সুযোগ লৈ পেলাই আমাৰ চব ঠিকে থাকে থকা সভাখন শেষৰ ফালে তেওঁলোকে এই পৰিস্থিতি কৰি পেলাই এনেকুৱা ধৰণৰ ঘটনা কৰিছে, ভুৱা প্ৰচাৰ চলাইছে। একচুৱেলি আজি কেইদিনমান আগতে আমাৰ এটা মণ্ডল কমিটি গঠন কৰাক লৈ এটা ইছ্যু হৈ আছিল, যিটো ইছ্যু এই আমাৰ 16খন গাঁও কৰ্তন কৰা নকৰা এইটোক লৈ ৰাইজৰ মাজত এটা ভুল মেছেজ এটা গৈছিলে। তাৰপাছত আমি কথাটো গম পালোঁ, যিহেতু এটা সাংগঠনিক কথা, আমাৰ জিলা কমিটিৰ নিৰ্দেশমৰ্মে আমাৰ গাঁওখনলৈ বহিব দিলে। যিহেতু তাৰে আমাৰ BTRৰ EM আমাৰ গৌতম দাস ডাঙৰীয়া, তেখেতক লগত লৈ আমি সেই মিটিংখন প্ৰথমতে পঢ়া এৰেঞ্জ কৰিলে। আমি তাতে গ'লোঁ, যাই তাতে সুন্দৰভাৱে মিটিং কৰিলোঁ। কথাখিনি বুজি পালে যে গাঁও কৰ্তন নকৰা, আমাৰ মণ্ডল কমিটি গঠন সুন্দৰকৈ বুজাই দিলে যে এইটো কি বিষয়, সেইটো কি বিষয়, তেওঁলোকে ভালদৰে বুজি পালে। তাৰপাছত কথা বতৰা পাতি আমি সুন্দৰকৈ পঢ়াফালৰ পৰা আহি তেনেকুৱাই এখন মিটিং আমাক খাটালপাৰাতো কৰিবৰ কাৰণে তেওঁলোকে আয়োজন কৰিলে। তাৰে সভাপতি আছিল আমাৰ দয়াল গাঁওবুঢ়া, তেওঁ দয়াল দাস। তেওঁ সভাপতিত্বত মিটিংখন আমাৰ আৰম্ভ কৰিলে। সুন্দৰৰূপে মিটিংখন হৈ গ'ল। আমাৰ কোনো কথাবিলাক তেওঁলোকে শুনিলে। এইটো যিহেতু চেঞ্চিটিভ বিষয়, আমি ভালদৰে আলোচনা কৰিলোঁ, কাৰণ ৰাইজখিনি ভুল পথে যাব নালাগে। এটা অপপ্ৰচাৰ যিটো চলি আছিল, সেই বিষয়টো আমি বুজাই ক'লোঁ। তাৰপাছত মিটিংখন শেষ হোৱাৰ আগত আমি গম পালোঁ যে কিছু সংখ্যক মানুহে হয়তো বিৰোধী দলৰ মই দেখিছোঁ কেইজনমান আছে, আৰু কিছুমান তাৰে মাজতে দুষ্কৃতিকাৰী থাকে নাজানিবা, তেনেকুৱা মানুহে মিটিংখন এটা বেয়া পৰিৱেশলৈ নিবলৈ চেষ্টা কৰিলে। মিটিংখন শেষ হোৱাৰ আগত কিন্তু তাৰ ৰাইজখিনি কিন্তু আমাক ছাপোৰ্ট কৰিলে, কথাখিনি বুজিও পালে। সুন্দৰকৈ আমি কথাবিলাক অৱগত কৰিলোঁ। তেওঁলোকক আমি বিষয়টো আমাৰ গৌতম ডাঙৰীয়া বুজাই ক'লে, মই বুজাই ক'লোঁ। ঠিক শেষ হ'ব আৰু শেষ হোৱাৰ মুহূৰ্তত তেওঁলোকে ভাবিলে যে তেওঁলোকৰ কথাবিলাক ৰাইজে বুজি পালে, আৰু যিহেতু ৰাইজবিলাকো তেওঁলোকৰ লগত সহযোগ কৰিলে, তেতিয়া তেওঁলোকে ভাবিলে যে আমি এটা উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰোঁ। তাৰ মাজত তেওঁলোকে কি কৰিলে, বিৰাট এটা গণ্ডগোল পৰিৱেশ সৃষ্টি কৰিলে, যেন মাৰ এনেকুৱা খুব 4-5জন উত্তাপ। মই তাৰ ভিতৰত মই দেখিছোঁ আমাৰ বিৰোধী দলৰ, মই ভালদৰে চিনি পাম, নামটো হয়তো মই নাজানো, পাছত লিখিত হয়তো দিম আমি তেখেতৰ বিষয়ে। তাৰপিছত তেওঁলোকে পৰিৱেশটো নষ্ট কৰি, কিন্তু ৰাইজে আমাক তাৰ পৰা বচাবলৈ বহুত চেষ্টা কৰিছে। আমি ভালদৰে ওলাই আহিলোঁ, কিন্তু পিছৰ পৰা গৌতম দাস ডাঙৰীয়াৰ গাড়ীখনত তেওঁলোকে শিলগুটি মাৰি গাড়ীৰ পাছৰ গালখন ভাঙিলে।
আৰু আমাৰ মণ্ডল সভাপতিকো অলপ অপদস্থ কৰিলে, নকৰা নহয়। এইখিনিয়ে আৰু তাত পৰিৱেশ আছিল। কিন্তু ৰাইজখিনিয়ে আমাক ভালদৰে তাৰ পৰা ওলাই আহিবলৈ ভালকৈ সহায়ো কৰিলে। কিন্তু এই কিছুসংখ্যক নাজানে, আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টি মানে ইমান দূৰ আগুৱাই গৈ আছে, ভাল কাম কৰি আছে, হয়তো তাৰ মাজত বিৰোধী দলটো থাকিবই। এইখিনিয়ে আছিল কথা তাৰ আৰু। কোৱা মতে আৰু যেতিয়া অলপ অপ্ৰীতিকৰ অৱস্থা হেৰি হ'ল, তেতিয়া ওচৰত মানুহবিলাক আহিলে, মতে ওলাই গ'ল। তাৰপিছত মোক মানে হেৰি ধৰি পাই অলপমান ইয়াত, তাৰপিছত অলপ পেটত য'ত অপাৰেশ্যনৰ মোৰ হেৰি আছে তাতো দুচামান মাৰিছে, আৰু ভৰিখন মোৰ অলপমান মানে ধুনীয়া হৈ আছে, তাতো অলপমান প্ৰহাৰ কৰিছে। পাছত কিছু আমাৰ কাৰ্যকৰ্তা লগ হৈ পেলাই মোক তেনেকৈ লৈ আহি পেলাই ইয়াত আহি এতিয়া এই ধৰণে আছোঁ আৰু।